মই বৰ্তমান মোৰ এতিয়া জন্মদিনৰ ভিডিঅ'টো এডিট কৰি আছোঁ। মই আপোনালোকক দেখাই আছোঁ, চাওক আপোনালোকে মোৰ জন্মদিনৰ ভিডিঅ'টো এডিটিং কৰি আছোঁ। আৰু এই ভিডিঅ'টো এডিট কৰোঁতে মোৰ বহুত সময় লাগিল আৰু এতিয়াও ফুল্লি এডিট হোৱা নাই। আধা কাম বাকী আছে আৰু আধা কাম হৈছে। এতিয়া আপোনালোকে চাব পাৰে কিমানখিনি মানে কষ্ট হৈছে আৰু প্ৰতিটো ক্লিপ কেনেকৈ এডিটিং কৰিব লগা হৈছে আৰু বহুতেই ধুনীয়াকৈ এডিট কৰিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। মই ভিডিঅ'টো এই কেইদিনমানৰ ভিতৰতে এই ভিডিঅ'টো মানে ৰিলিজ কৰি দিম আৰু এই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাবলৈ পাব। তো মই এতিয়া ভিডিঅ'টো বৰ্তমান এডিট কৰি আছোঁ, এতিয়াও কমপ্লিটলি শেষ হোৱা নাই কামখিনি। তো এই কেইদিনৰ ভিতৰতে মই ভিডিঅ'টো এডিট কৰি শেষ কৰিম আৰু আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে চাগৈ মোৰ ভিডিঅ'টো এডিটিংখিনি মই আপোনালোকক দেখাই দিছোঁ। চাওক এনেকৈ ভিডিঅ'টো এডিট কৰি আছোঁ আৰু ইয়াৰ টাইমলাইনবিলাক চাওক আৰু ইয়াৰ ক্লিপবিলাক সৰু কিমান ক্লিপ লগোৱা হৈছে এই ভিডিঅ'টোত আপোনালোকে চালে গম পাব। বহুতেই কষ্ট হৈছে এই ভিডিঅ'টো এডিট কৰিবলৈ। তো ভিডিঅ'টো অতি সোনকালে মোৰ ইউটিউব চেনেলত এই চেনেলটোত ৰিলিজ হ'বলৈ গৈ আছে। তো আপোনালোকে বহুত মৰম দিব বুলি মই আশা কৰোঁ আৰু এই ভিডিঅ'টো বহুতেই ৰহস্যময় ভিডিঅ' হয় আৰু বহুতেই ভাল পাব আপোনালোকে চাই আৰু মোৰ বিষয়ে বহুতেই কথা আপোনালোকে গম পাব এই ভিডিঅ'টো চোৱাৰ পিছত। আৰু মই আজিলৈকে কেতিয়াও মোৰ বাৰ্থডে জন্মদিনৰ বিষয়ে কাকো কোৱা নাই, কাৰো লগত শ্বেয়াৰ কৰা নাই আৰু এই ভিডিঅ'টোত মই সকলোখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাব আৰু এই ভিডিঅ'টো বহুত মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। নেক্সট ভিডিঅ' আহি আছে আৰু বেলেগ আৰু সেই ভিডিঅ'টো অহালৈ অলপ দেৰিও হ'ব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছে।